অসমত সুধাকণ্ঠ এজনেই, সেইজন হ'ল ভূপেন হাজৰিকা। সংগীত সূৰ্যও এজনেই, সেইজন হ'ল ভূপেন হাজৰিকা। তাৰপিছত যদি জনতাৰ শিল্পী বুলি কাৰোবাক ক'ব লাগে, তেতিয়াহ'লে আমি কেৱল চাগৈ মহেন্দ্ৰ হাজৰিকাকে ক'ব পাৰিম। বিগত বছৰবিলাকত তেখেতে প্ৰায় 4টা দশক ধৰি জনগণৰ কাৰণে, মানুহৰ কাৰণে, কেৱল মানুহৰ কাৰণে গান গাই গৈছে। জাতি আৰু মাটিৰ কাৰণে গান গাইছে, য'ত কোনো আপোচ তেওঁ কেতিয়াও কৰা নাই। বহুবাৰ তেখেত জেলত গৈছে, মিলিটাৰী বেত্ৰাঘাত সহ্য কৰিব লগা হৈছে। কেৱল 4টা দশক ধৰি যদি এনেদৰে নিৰবিচ্ছিন্নভাৱে মানুহৰ হৈ যদি গান গাইছে, জনতাৰ হৈ যদি গান গাইছে, তেখেত হ'ল মহেন্দ্ৰ হাজৰিকা। গতিকে মই ভাবোঁ যে ঠিক যেনেকৈ সুধাকণ্ঠ এজনেই অসমত ভূপেন হাজৰিকা, ঠিক তেনেকৈ জনতাৰ শিল্পী যদি ক'ব লাগে, তেতিয়াহ'লে সেই এজনেই হ'ল মহেন্দ্ৰ হাজৰিকা। আৰু আজি অনুসূচিত জাতি ছাত্ৰ সন্থাই জনতাৰ শিল্পী হিচাপে ৰাজহুৱাভাৱে স্বীকৃতি দিয়াৰ বাবে আমিও নথৈ আনন্দিত হৈছোঁ। এই সকলোবিলাক ষড়যন্ত্ৰ ওপৰাই তুলিবৰ কাৰণে আমি আজি দৃঢ়বদ্ধ হৈছোঁ। একেবাৰে শেহতীয়াকৈ আপোনালোকে জানে যে আমি কেইবালানো কাৰ্যসূচী ঘোষণা কৰি থৈছোঁ, কিন্তু চৰকাৰী ষড়যন্ত্ৰৰ বলি হৈ আমি কাৰ্যসূচীবিলাক কিছুদিন স্থগিত ৰাখিবলগীয়া হৈছিল যদিও, কিন্তু যদি চৰকাৰে ভাবিছে যে আমি পাতা জালখনত যদি এই অনুসূচিত ছাত্ৰ সন্থাই ভৰি দিছে বুলি যদি ভাবিছে, তেতিয়াহ'লে তেওঁলোক মূৰ্খৰ স্বৰ্গত বাস কৰিছে। ইয়াৰ পিছৰ পৰ্যায়ত আমাৰ যি আচলতে সংগ্ৰাম, এই সংগ্ৰাম তীব্ৰতৰ হ'ব। আৰু সমান্তৰালকৈ ক'ব খুজিছোঁ, আমাক অসমৰ ৰাইজৰ আশীৰ্বাদ লাগিব। আৰু এটা কথা স্পষ্ট কৰি কওঁ, আজিৰ তাৰিখৰ পৰা মহেন্দ্ৰ হাজৰিকাদেৱ জনতাৰ শিল্পী। সমগ্ৰ অসমবাসী ৰাইজে মহেন্দ্ৰ হাজৰিকাক জনতাৰ শিল্পী হিচাপে জানিব। আৰু অনুসূচিত জাতি ছাত্ৰ সন্থাই যাতে আশীৰ্বাদ কৰিব, আমাৰ সংগ্ৰামী ক্ষেত্ৰখন অতি আচলতে সুদৃঢ়ভাৱে আগবঢ়াই লৈ যাব। অনুসূচিত জাতি ছাত্ৰ সন্থা জিন্দাবাদ।